welcome back to my YouTube channel. আজি মই আহিছোঁ অৰুণাচল দিগাৰু ৰিজৰ্ট বহুত এটা ধুনীয়া পৰিৱেশ মানে দেওবাৰ দিনাখন ওলাই আহি খুবেই ভাল লাগে তো গতিকে বোলো আজিও ওলাই আহোঁ অলপমান মনটো ফ্ৰেছ কৰিবলৈ তো এতিয়া আছোঁ দিগাৰু ৰিজৰ্ট পালোহি এবাৰ চব তাৰপিছতে আজি ইয়াত দিগাৰু ৰিজৰ্টত ইমান মানুহ নাই কম তথাপি ভাল লাগিছে কম মানুহ য'ত থাকে তাত একচুৱেলি ভালেই লাগে ফূৰ্তি কৰিবলৈ তো ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে এতিয়া মই গৈ আছোঁ ভিতৰলৈ এয়া দিগাৰু ৰিজৰ্টলৈ সোমাই যোৱা গেটখন লিখা আছে দিগাৰু বুলি বঢ়িয়া ইয়াত এণ্ট্ৰি ফিজ লগোৱা নাই বাকী টুংটাও কামলাং চামকে এইবোৰ চবতে টুংটাও লগাই দিলে এণ্ট্ৰি ফিজ পাৰ পাৰ্চন 50 rupees ইয়াত নাই ইয়াত মজা এখন নদীখন এয়াৰপৰ্টে খাবলৈ পাৰিব অলপ পিছত খামগৈ আৰু অৰ্ডাৰ দি থৈ দিয়া হৈছে মই বোলো ভিডিঅ' এটা কৰোঁ তো গতিকে বাহিৰলৈ ওলাই আহিলোঁ আৰু ভিডিঅ'টো কৰি দিছোঁ আৰু এক পাক অলপকৈ চাই থাকক একদম ধুনীয়া ধুনীয়া গছ আছে এইবোৰ এখন দলং এতিয়া আছোঁ বৰ্তমান দিগাৰুত এখন চাওক দিগাৰুৰ ৰিজৰ্টৰ ইক' ৰিজৰ্টৰ এখন ব্ৰিজ আৰু এতিয়া মই আছোঁ গছত লগ পৰা তামাম গৰম পৰিছে আৰু ভাতো খাই দিলোঁ আৰু এখন নদীখন ইয়াত বহি মানুহবোৰৰ পৰা খাই আছে আৰু চবেই আৰু এতিয়া যামগৈ আৰু ইয়াৰ পৰা গৈ মেলি আকৌ চাওঁ ক'ত সোমাওঁ টুংটাওতে সোমাওঁ ন কামলাঙতে সোমাওঁ আৰু সেয়াই আৰু আপোনালোকে চাই থাকক দিগাৰু নৈখন এইখন নদী এইফালৰ পৰা বৈ আহিছে আৰু চবেই খানা খাই আছে ইয়াত পানী হয় ইয়াত এইটো চাওক এইকেইটা কটেজ হয় দিগাৰু ৰিজৰ্টৰ যদি ৰাতি থাকিব বিচাৰে ইয়াত থাকিব পাৰিব থকা সুবিধা আছে আৰু এই নদীখন বহুত ধুনীয়া ফিল ল'ব পাৰিব চবেই মই আছোঁ ইয়াত ভাল লাগিছে আজি আহিছিলোঁ মানে কিমান ঘৰত সোমাই বৰ হৈ থাকোঁ গতিকে অলপমান ওলাই আহিছোঁ মনটো ফ্ৰেছ কৰিবলৈ অৰুণাচল বুলি ক'লে এনেও ভাল লাগে গতিকে দিগাৰু ৰিজৰ্টত সোমালোঁ এসাঁজ খালোঁ পূৰা ভাল লাগিছে আৰু এতিয়া গৈ থাকোঁ আৰু ইমানলৈকে মই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে হৃদয়ৰ পৰা ধন্যবাদ যদি মই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই আকৌ এনেকৈ নতুন ধুনীয়া ভিডিঅ' শিকিবলৈ আপোনালোকৰ মাজলৈ চেষ্টা কৰি যাম আজিলৈ বাই টাটা